আমাৰ আজি পুকুৰ ব্লগটো ষ্টাৰ্ট কৰিছে হয় না পুকু চুমা দিয়া এটা পুকু চুমা দিয়া পুকুৱে আমাৰ আজি ব্লগ ষ্টাৰ্ট কৰিছে হয় না পুকু ক'ত আহি আছো আপোনালোকক দেখি আছো ভিডিঅ'টো চাই এয়া আমি MP জুৱেলাৰ্ছত সোমালো পুকুৰ কাৰণে কিবা এটা এক্সচেঞ্জ কৰি খাৰু ল'লোঁ আৰু মুকুৰ কাৰণে এটা ৰিং ল'লোঁ এক্সচেঞ্জ কৰিছোঁ কিনা নাই মানে তাৰপিছত এনে আপোনালোকৰ মাজত এইখিনি অলপ শ্বেয়াৰ কৰিলোঁ তাৰপিছত আমি তাৰ পৰা চিধাই আমি বশিষ্ঠ মন্দিৰ গ'লোঁ বশিষ্ঠ মন্দিৰত যাই গাড়ী পাৰ্কিং কৰি এই গাড়ী পাৰ্কিং কৰিলোঁ তাৰ কৰি তাৰ যিখিনি গাড়ী পাৰ্কিং কৰিছোঁ তাত মানে এনেদৰে বান্দৰ খেলি আছিল আমাৰ বান্দৰ দেখিলে আমাৰ ভাল লাগে আৰু কিছুমানৰ কাৰণে বান্দৰ দেখিলে বেয়াও লাগে বহুত উৎপাত কৰে বান্দৰে কিন্তু আমাৰ পুকুৰী বান্দৰ বিৰাট ভাল পায় আমি মোবাইলত ভিডিঅ' কৰি আনিছোঁ তাক দেখাব লাগে মাজে মাজে কিবা কাৰণত এনে সৰু বাচ্ছাক মোবাইল দেখাব নালাগে আমি নেদেখাওঁ কিন্তু কেতিয়াবা উপায় নোহোৱা হৈ যায় তেতিয়া দিব লগা হয় এই ভিডিঅ' কৰি লৈছোঁ কাৰণ তেতিয়া নেটটো বন্ধ কৰি কিনে দিব পাৰি ডাটা অফ কৰি বান্দৰবিলাক দেখাব পাৰিম সেইকাৰণে আমি এনেদৰে ভিডিঅ' কৰি লৈছোঁ আৰু এইখিনি বশিষ্ঠ আশ্ৰমৰ মানে এণ্ট্ৰেঞ্চ এনেদৰে দৰ্শনাৰ্থীবিলাক আহি আছিল আৰু সেইদিনা বহুত দৰ্শনাৰ্থী আছিল বহুত ভিৰ আছিল বহুত দূৰণিৰ পৰা মানুহ আহিছিল বাছ লৈ লৈ মানুহ আহিছিল আৰু ইয়াত জোতা চেণ্ডেলবিলাক এনেদৰে থৈ আছে থৈ এনেদৰে এইখিনিত এনেদৰে সোমাই আহিছে আমি একদম গোটেই বশিষ্ঠ আশ্ৰমখন ঘূৰা নাই কাৰণ যিহেতু গৰম আছিল পুকুৰ কষ্ট পাব বুলি যিখিনি পাৰি আৰু এনেদৰে মই চাকি জ্বলাই সেৱা কৰি থাকোঁতে এনেদৰে বান্দৰে খেলি আছিল মাকে কলাত লৈ আছিল বান্দৰৰ পোৱালি এটা আৰু এইখিনি কেমেৰাত বন্দী কৰি ৰাখিলোঁ এনেদৰে ইয়াত ধূপ চাকি জ্বলাই আমি এইফালে আমি মন্দিৰ দৰ্শন কৰিলোঁ আৰু আপোনালোকে বশিষ্ঠ আশ্ৰমটো দেখা পাইছে কিন্তু যিসকলে বহুত দিন দেখা নাই তেওঁলোকে আজিৰ দিনটোত বশিষ্ঠ আশ্ৰমৰ পৰিৱৰ্তনখিনি দেখা পাব আৰু এনেদৰে গা ধুই আছে আৰু সকলোৱে ধুনীয়াকৈ কাপোৰ কানি পিন্ধি শালীনতা ৰক্ষা কৰি গা ধুই আছে আৰু বিশেষকৈ ফেমিলিবিলাক গৈছে আৰু ইয়াত এটা বিশ্বাস আছে ইয়াত গা ধুলে পবিত্ৰ হয় বুলি মানে বিশ্বাস কৰে আৰু বহুতে ডাইৰেক্ট গা ধুই আছে আৰু কিছুমানে বটলত পানী ভৰাই ভৰাই তেনেকৈ গা ধুই আছে পাৰত আৰু ইয়াত এটা ভাল লগা ইণ্টাৰেষ্টিং কথা হ'ল একদম বহুত লাঠি লোৱা মানে বয়সীয়াল মানে মহিলা বা পুৰুষ তাত দেখা পাইছিলোঁ এইফালে ছাৰ এইফালে 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 হাই দিয়া হাই এই বান্দাৰে এইফালে বান্দাৰে এইফালে 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 তাৰপিছত এনেদৰে মুকুই পানীত নামিব ইচ্ছা কৰে অলপ ভয়ো কৰে দমোজাৰ আছে কিন্তু লৈ নগ'লেও ক'ব পাৰে যে মোক লৈয়ে নগ'লা সেইকাৰণে তাইক পানীৰ মাজত লৈ গ'ল আৰু মই পুকুক ৰাখি আছোঁ মই তলত নামা নাই কাৰণ পুকুৰ পৰি যাব ভয় লাগে আৰু এইবিলাক বহুত আছে আৰু বহুত শব্দটো আপোনালোকে শুনি আছে শব্দবিলাক কিন্তু ইয়াৰ কথাটো হৈছে এই সোঁততকৈও যদি মানে শিলত খুন্দা খাব লাগে ধাৰত আহি কিনে মূৰ ফাটি মানুহ মৰি যাব আৰু এইটো এটা ফেমিলি আছিল ছোৱালীজনী মুকুৰ নিচিনা মানে ভয় কৰি আছিল লাষ্টত দেউতাক মাকে ধৰি কিনে পাৰ কৰি দিলে বহুত পিছল হৈ থাকে যিহেতু পানী সদায় লাগি থাকে শিলবিলাকত এনেদৰে মুকুৱে সেইফালৰ পৰা এবাৰ এইফালে আহিল এইফালে বহুত মানুহে গা ধুই আছে আপোনালোকক যিমান পাৰোঁ দেখাব চেষ্টা কৰিম পানীখিনি দেখা পাই মোৰো নামি যাব ইচ্ছা গৈছিল কিন্তু ইমান পিছল আৰু পুকুৰেও যাব পাৰে সেইকাৰণে পুকুক মই অলপ ছাইডত ৰাখি আছোঁ বান্দৰ দেখাই বান্দৰকেইটা নাথাকিলেতো সিকো ৰক্ষা নাছিল লৈ যাবই লাগিল হয় সকলোৱে একদম ভয় ভয়কৈ উঠা নমা কৰি আছে চাওকচোন বহুত পিছল শিলবিলাক আৰু একদম মানে সেই খহটা নহয় একদম মিহি মিহি গতিকে অলপ প্ৰব্লেম হৈ যায় কিন্তু কোনেও খাতিৰ কৰা নাই নিজে গৈয়ে আছে কাৰণ ধৰ্মৰ কথা ভাবিলে এইবিলাক ভয় নোহোৱা হৈ যায় আৰু কোনোদিন একো নহওক তাকে কামনা কৰিছোঁ কোনোবা দিনা যদি কিবা অঘটন ঘটিছে মই সেইটো গম পোৱা নাই
এনেদৰে গা ধুই আছে এইফালে সৰু বাচ্চাৰ পৰা ডাঙৰ সকলোৱে গা ধুই আছে তাৰপিছত এনেদৰে সকলোৱে গা ধুই আছে আৰু মই পানীৰ শব্দটো শুনি কিবা এটা ফিল হোৱাৰ কাৰণে শব্দটো দিলোঁ আৰু ভিডিঅ'টো তাৰ কাৰণে আপলোড কৰিলোঁ বহুতে এইবিলাক দেখিলে বহুতে চাই ভাল পায় মানে যিহেতু ধৰ্মস্থান নিজে আহি চাব নোৱাৰিলেও ফটোত চাইও বা ভিডিঅ'ত চাইও ধৰ্মস্থানত যোৱা যেন লাগে মই নিজেও মন্দিৰৰ যিবিলাক ভিডিঅ' ফেচবুক বা ইউটিউবত দেখা পাওঁ মই বহুত কেইবাৰ চাওঁ মানে ভাল লাগে কেতিয়াবা যাব অসুবিধা হয় আজিকালি সময়ৰ অভাৱ বা সৰু ল'ৰা ছোৱালী থাকিলে বহুত ক্ষেত্ৰত মন্দিৰত যোৱাই নহয় মই কি কৰোঁ ভিডিঅ'বিলাক মই ইউটিউবত বা ফেচবুকত বিচাৰি চাওঁ গতিকে সেইকাৰণে মই ভাবিছোঁ মোৰ যিসকল আছে তেওঁলোকে অন্তত চাব পাৰিব শাওণৰ মাহ এনে মন চন ভাল লাগি থাকে মানে ভগৱানৰ কথা ভাবি ভাল লাগে এইখিনি সময়ত এই পেলাইছ পুকুৰী পেলাইছ এইফালে চা কুকু তাৰপিছত এনেদৰে মোকো আৰু মই দুটা বগা আইচক্ৰীম খালোঁ বাতি আমি এতিয়া বশিষ্ঠ মন্দিৰৰ পৰা আহি আছোঁ আমি এতিয়া ক'ত যাম আমি এতিয়া কিবা খাম অলপ দিনটো একো খোৱা নাই খাই কিনে আমি যাম বালাজী মন্দিৰ আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব মই যিমান পাৰে দেখাব চেষ্টা কৰিম যিহেতু শাওণৰ মাহ মন্দিৰ দৰ্শন কৰিলে মনটো ভাল লাগে যিমান পাৰি আমি সিমান মন্দিৰ চাইছোঁ আজি আৰু আপোনালোকক দেখাইছোঁ গতিকে ভিডিঅ'টো চাই থাকক তাৰপিছত এইখিনি বালাজী মন্দিৰত ফিল্ডৰ মানে যিটো বালাজী মন্দিৰত সোমাই অহা ৰাস্তা তাৰ লেফ্ট চাইডে এখন এনেদৰে পাৰ্কৰ নিচিনা আছে পাৰ্কৰ একো বস্তু নাই কেৱল মুকলি ঠাই মানে একদম ঘাঁহ আছে মাটি আছে আৰু এনেদৰে চকীবিলাক আছে চাৰিওফালে গাৰ্জেনবিলাক বহি আছে আৰু বাচ্ছাবিলাকৰ মাজত চব খেলি আছে আৰু এইডাল যে গছডাল আছে ইয়াত যিসকল মানে 3 বছৰৰ ওপৰৰ বাচ্চা তেওঁলোকে ওপৰত এনেদৰে উঠি আছে গছডালত তলটো একদম চাপৰ উঠিব পাৰে নিজে উঠিব পাৰে অলপ এক্সপাৰ্ট হ'লে আৰু যিবিলাকে অলপ ভয় কৰে তেওঁলোকক গাৰ্জেনতে উঠাই দি আছে আৰু এইফালে পুখুৰী পূৰা মানে মুকলি ঠাই পূৰা দৌৰি আছে আৰু মই এৰি দিছোঁ যাতে পৰিলেও একো চিন্তা নাই কেৱল মাটি আৰু এনেকুৱা ল'ৰা পালে বুকু অলপ ইম'চনেল হৈ যায় মানে সেনেকুৱা ল'ৰা পালে চাওক এনেকুৱা ল'ৰা পালে সি চাই থাকিব হাত বাই কাৰোবাক মাতিও আছে সি তাৰমানে সৰু ল'ৰাৰ লগত তাৰ মন নিমিলে সি অলপমান 4 বছৰৰ ওপৰৰ ল'ৰা ভাল পায় 4 বছৰৰ পৰা 10 বছৰ বা 15 বছৰ ইমান ল'ৰা ভাল পায় মানে তাৰ বয়সৰ এনেকুৱা কেঁচুৱা ভাল নাপায় সি অলপমান ডাঙৰ ল'ৰা ছোৱালীতো বহুত লাজে কৰে মোক মানে ঢাকন দিয়ে হাঁহি চাই থাকে লুকাই এইখিনি মই ফ্ৰণ্ট কেমেৰাইদি দেখাই দিছোঁ গোটেই চাৰাউণ্ডিংটো বালাজী মন্দিৰত আমি আহোঁতে মন্দিৰৰ লাইট জ্বলা নাছিল আমি অলপ পোহৰ থাকোঁতে আহি পালোঁ পোহৰ থাকোঁতে আহি পাই ভাল হৈছে অলপ খেলিব পাৰিলাক কুকুৰ মুকুৰ আৰু এখেতে গাড়ী পাৰ্কিং কৰিব গৈছে অলপ দূৰত পাৰ্কিং আছে আৰু কুকুৰ গাড়ী পাৰ্কিং কৰি আহিলাক আৰু কুকুৰ হাহাকাৰ লগাইছে কলাটোত ধৰি নাই মুকু যা ভাল লগত যা ভিতৰত নাযাবা মুকু ভিতৰত নাযাবা মুকু বাৰ হাতত ধৰা ফটো তোলাং যা বাবুক ধৰা ছটা ফটো তোলাং
বাবু আজ তাতে মাজত দিও ফটো উঠা গেছি হাও তুমি কি তাই কান্দ কৰি আছিলা নেকি পুকু পুকু তাই কান্দ কৰিব ধৰছি পুকু ইফালে চাও তাই কান্দ কৰিব ধৰছি তাৰপিছত পুখুৰী এনেদৰে কেইডালমান গাছ আছিল ফুলৰ গাছ গছৰ তাতে তলেদি এনেকৈ একবাৰ আহি একবাৰ যায় এনেকৈ কৰি আছিল অহা যোৱা কৰি আছিল তলেদি সেইখিনি মোৰ ভাল লাগিল সৰু বাচ্ছাবিলাকে চাই ভাল পাব আমাৰ কুকুৰ নিচিনা বয়সত যিবিলাক আছে ভিডিঅ' বনোৱা তেওঁলোকৰ ভিডিঅ'বিলাক চাই থাকে সি সৰু বাচ্ছাক চাই ভাল লাগে সেইকাৰণে এইবিলাক মই ভিডিঅ' কৰি ৰাখিছোঁ বহুতে বাবুৰ ভিডিঅ' দিলে তাক অলপ বেছিকৈ দেখাব মোক কয় যে তাক একদম কমকৈ দেখায় বাকী বাবুক অলপ বেছিকৈ দেখাব সেইকাৰণে মই আজিকালি অলপ বাবুক অনা হৈছে আগতে ইমান নানিছিলোঁ ভিডিঅ'ত গতিকে দেখি ভাল লাগিল মই ভিডিঅ'টো এইখিনি দি দিলোঁ বাকী আৰু নৰ্মেল ভিডিঅ' যিহেতু গৰম বন্ধ চলি আছে বহুত মানুহ হৈছে আৰু মন্দিৰৰ ভিতৰত কেমেৰা কৰা মানে সেই নাই সুবিধা নাই যাইহে গম পালোঁ সেইকাৰণে ভিতৰত কেমেৰা কৰা নহ'ল তাৰপিছত কুকুৰ তাৰ পৰাই মাতি নি কিনে আগফালে লৈ গ'লোঁ আগফালে লৈ যাই থাকোঁতে দেখা পালোঁ যে আগফালে শ্বুটিং চলি আছে তাৰপিছত মই যে যাই চাওঁ তাত শ্বুটিং নহয় তাত ধুনীয়া ধুনীয়া লাইট দিয়া আছে তাত ফটোশ্বুট কৰিব পাৰি আৰু একদম ভিৰ হৈ আছে আগফালে ভিৰ দেখা পাইছে না তাত ফটোশ্বুট কৰিব পাৰি ধুনীয়াকৈ আৰু এনেদৰে মন্দিৰৰ দুৱাৰমুখত চেণ্ডেলবিলাক ৰখা হয় আৰু ভিতৰত ভিডিঅ' কৰিব নিদিয়ে সেইকাৰণে দেখুওৱা নহ'ল আৰু এনেদৰে আমি গেটৰ মুখত ৰৈ আছিলোঁ গাড়ীৰ কাৰণে কুকুৰ বিৰাট দিগদাৰী কৰিছে আৰু এনেদৰে ৰখি আছোঁ আমি আৰু ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিম যদি আপোনালোকৰ ভাল লাগিল লাইক কৰিব কমেণ্ট কৰিব ভিডিঅ'টো চাই কেনেকৈ পালে জনাব আৰু এইকেইদিন গুৱাহাটীত যিখিনি ভিডিঅ' পাৰোঁ আপোনালোকক দিব চেষ্টা কৰিম যিসকলে ছামাৰ ভেকেশ্যনত আহিব পৰা নাই তেওঁলোকে চাব পাৰিব আজিলৈ এৰিলোঁ বাই বাই